Ingdeng Clicker All Assam Inter-District Open Chess Championship Surihini Rankora Kethamachai Mek Dongkamukamalong Kibipon. Nijang Karbi Anglong Kaparlo Dongkamukam Town Auditorium Holalong Ingdeng Clicker All Assam Inter-District Open Chess Championship Surihini Rankora Kethamachai Mek Kibipon along District Rohini Abang Pubang Pietum Jetongpon. West Karbi Anglong District Chess Association Atum Pen Paterpi Ponsi Dongkamukam Auditorium Holalong All Assam Inter-District Open Chess Championship Sangpi Kacheteron P Paterpi Ponsi Lakhaing Koi Baithalang So MLA Rupsing Teron Man Peng Aluhi Serpo Man Pen Chetong Dunalong All Assam Inter-District Chess Association Maipu Kandarpa Kalita Ronjit Ronghang Maipu West Karbi Anglong District Chess Association Pradeep Terang Kongchun Bang West Karbi Anglong District Chess Association Lapen West Karbi Anglong Sports Association Maipu Kongchun Bang Atum Chetong Dun Pen Mayor Dipidun Bang Suajai Megalong Kadu Kavi Bang Paru Sose Chapate Pon Patumi ke Cheng CR ni Lapen Nipainer Kep Jak Hong An Chess Kapatu Chapate Ang Dung Kiti Ponji Pusi Prangke Chingno Ninja Pon Kironi Pen Kam Singh Dera Karbi Anglong News Channel নাই ৰাইজকটো আমি এনেকৈ জনাব বিচাৰোঁ আমি আদৰণীয় জনাইছোঁ যেতিয়ালৈ 46 যিটো অল আছাম মানে অ'পেন মানে চেছ এছ'চিয়েশ্যন কম্পিটিশ্যন 2023 হোৱাৰ কাৰণে আৰু প্ৰথমবাৰ কাৰণে হেৰি হৈছে বেষ্ট কাৰ্বি আংলং স্পৰ্ট এছ'চিয়েশ্যন আমি গঠন হোৱাৰ পিছৰ পৰা আজি মানে ষ্টেট লেভেল হিচাপে আজিহে প্ৰথম আমি অনুষ্ঠিত হৈছে তাতে যেন বস্তুটো বিভিন্ন জিলাৰ পৰা প্ৰতিযোগিতাই একেলগে আহিছে একেসকলক আদৰি জনাইছোঁ যাতে যেন বস্তুটো আমি ৰুল মতে নিয়ম মতে আমি যাতে খেলাটো হৈ যায় আৰু সুচাৰুৰূপে আমি এই খেলাটো আমি শেষ কৰিব পাৰোঁ তাকে আমি আহ্বান জনাই কৰিব বিচাৰিছোঁ কাৰ্বি আংলঙৰ আমাৰ ৱেষ্ট কাৰ্বি আংলঙৰ সভাপতি আৰু সম্পাদক মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকে ইমান ধুনীয়া খেল অৰ্গেনাইজ কৰিছে আৰু দবা খেলটো ডে বাই ডে প্ৰচাৰ হৈছে সব জাগাত দবা খেলটো হ'ব লাগে কিয়নো দবা খেল খেলিলে মানসিক বিকাশ ঘটে ষ্টুডেণ্টবিলাকৰ আৰু আমাৰ ইতিমধ্যে সাহিল দে মায়ংক চক্ৰৱৰ্তী ইণ্টাৰনেশ্যনেল লেভেলৰ তেওঁলোকে খেলুৱৈ হৈছে আৰু এনেকুৱা খেলবিলাক যদি এই অঞ্চলবিলাকত হয় ইয়াৰ পৰাও ভৱিষ্যত দিনত আমি ইণ্টাৰনেশ্যনেল প্লেয়াৰ খেলি ওলাব আমি পাৰিম আমি সক্ষম হ'ম আৰু আগতে আমাৰ দবা খেলৰ আমাৰ এই মেন্সৰ প্ৰাইজ মানি আমাৰ অকল 60,000 আছিল তাৰপাছত মৰিগাঁৱত গৈ এইটো 1 লাখ হ'ল ৱেষ্ট কাৰ্বি আংলঙে আৰু 25,000 বৃদ্ধি কৰিলে 1,25,000 হৈছে আৰু নেক্সট টাইম আমাৰ শিলচৰ মানে কাছাৰ চেছ এছ'চিয়েশ্যনত তেওঁলোকে অৰ্গেনাইজ কৰিব তাতে 1,50,000 লগতে প্ৰথমবাৰৰ বাবে ৰেটিং টুৰ্ণামেণ্ট হ'ব গৈ আছে সেই ৰেটিং টুৰ্ণামেণ্টৰ মাধ্যমতে আমাৰ কণকণে খেলুৱৈসকল তেওঁলোকে ৰেটেড প্লেয়াৰ হ'লে ভৱিষ্যত দিনত তেওঁলোকৰ দবা খেলৰ লগতে তেওঁলোকে জড়িত হৈ নিজৰ ভৱিষ্যতটো আৰু আমাৰ অসমৰ ভৱিষ্যতটো উজ্জ্বল কৰিব বুলি মই আশাবাদী ধন্যবাদ ৰেছপেক্টেড অল আছাম প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰী আৰু লগতে বিভিন্ন ডিষ্ট্ৰিক্ট পৰা অহা চেছ প্লেয়াৰসকল আমাৰ ইয়াত কেনেকুৱা সুবিধা অসুবিধা সেইটো আপোনাৰ লগত চাইন চিটি কৰি পেলাই আমাক কেনেকুৱা ভাল নে বেয়া নে আপোনাৰ লগতহে জানিব কিন্তু আমি যিমান পৰাপক্ষ থকা মেলা ভাল কৰিবৰ কাৰণে চেষ্টাটো কৰি আছোঁ আমাৰ ইয়াত ফেচিলিটিটো এনেকুৱা হৈছে আমাৰ ৰুম আছে ৰুমটো প্ৰত্যেকজন খেলা ৰুমতে আছে ৰুমত দিয়া হৈছে অহা পাব্লিকত এনেকুৱাটো এৰেঞ্জমেণ্টটো নাই কিন্তু পাব্লিকটো আহিলেতো আমাৰ লোকেলবিলাক আহিব লোকেলবিলাক খেলবিলাক কেনেকুৱা হয় ল'ৰা ছোৱালী কেনেকুৱা খেল খেলিছে তেখেতে চাবতো আহিব কিমানটা ডিষ্ট্ৰিক্টে ইয়াত খেলুৱৈসকলে ইয়াত অংশগ্ৰহণ কৰিছে এইটোতো মই অল আছামটো গোটেই ডিষ্ট্ৰিক্টটো আহি গৈছে আৰু সদায় বছৰৰ খেলা নিচিনা প্ৰত্যেক ডিষ্ট্ৰিক্টত আহি আছোঁ অল আছামত আমাৰ আগৰ দিন বিশেষকৈ পশ্চিম কাৰ্বি আংলঙৰ আজি ইয়াত এই ডকামকাত যিটো খেলখন আমাৰ আৰম্ভ হৈছে 23 আমাৰ যি চেম্পিয়নশ্বিপ আমাৰ নৰ্থ ইষ্ট আমাৰ অল আছাম ইণ্টাৰ ডিষ্ট্ৰিক্ট চেছ চেম্পিয়নশ্বিপ অ'পেন খেলখন এখন আমাৰ ইয়াত সঁচাকৈয়ে বহু খেলুৱৈ প্ৰায় 100 খেলুৱৈৰ ওপৰত ইয়াত অংশগ্ৰহণ কৰিছে গোটেই অসমৰ প্ৰতিখন জিলাৰ পৰা চিলেকশ্যন পোৱা খেলুৱৈসকল ইয়ালৈকে আহিছে আৰু এই খেলখন খুব উন্নত মানৰ খেল হ'ব আমি আশাবাদী আৰু আমি সদৌ অসম দবা সন্থাৰ তৰফৰ পৰা সকলো খেলুৱৈ অভিভাৱকসকলক আৰু আমাৰ ইয়াৰ যি অৰ্গেনাইজাৰ
পশ্চিম কাৰ্বি আংলং স্পৰ্টছ এছ'চিয়েশ্যন আৰু আমাৰ চেছ এছ'চিয়েশ্যন পশ্চিম কাৰ্বি আংলং তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ। তেওঁলোকে সুন্দৰকৈ খেলখন অৰ্গেনাইজ কৰিছে আৰু আমাৰ এটা ভাল খবৰ এইটোৱেই যে আমাৰ অল আছাম চেছ এছ'চিয়েশ্যনৰ ফালৰ পৰা আমি এই খেলৰ উন্নত মানদণ্ড কৰিবৰ কাৰণে আমি যথেষ্ট প্ৰচেষ্টা লৈছোঁ। আজি পশ্চিম কাৰ্বি আংলঙৰ দৰে এটা পিছপৰা অঞ্চলত এই সুন্দৰ অডিটৰিয়াম ইয়াত ইতিমধ্যে নিৰ্মাণ কৰি উলিয়াইছে আৰু এই অডিটৰিয়াম হলত আজি প্ৰথমবাৰৰ কাৰণে এই চেছ খেল অনুষ্ঠিত হৈছে আৰু সেইকাৰণে আমি বিশেষকৈ পশ্চিম কাৰ্বি আংলং স্পৰ্টছ এছ'চিয়েশ্যনক আমি ধন্যবাদ জনাইছোঁ আৰু আমি আশা কৰিছোঁ যে এই চেছ খেলৰ মাধ্যমৰ পৰা আমাৰ নিউ জেনেৰেশ্যন আমাৰ য়ং ষ্টুডেণ্টবিলাক প্লেয়াৰবিলাকো ইতিমধ্যে ইয়াত অংশগ্ৰহণ কৰিছে। যদিও এইখন ছিনিয়ৰ খেল অ'পেন মেন্স খেল তথাপিতো ইয়াত যথেষ্ট নিউ জেনেৰেশ্যনৰ খেলুৱৈ অংশগ্ৰহণ কৰিছে। গতিকে খেলৰ যিহেতু এইটো ব্ৰেইন গেম, গতিকে আমি আশা কৰিছোঁ যে আমাৰ খেলত উন্নত হ'ব আৰু আমাৰ সমাজৰ কাৰণে দেশৰ কাৰণে ই এটা সম্পদ হ'ব। ধন্যবাদ। এইটো আমাৰ আজিৰ পৰা সম্পূৰ্ণ 5 দিন হ'ব। আজি আৰম্ভণি আৰু ইয়াৰ পিছত আমি আজি স্থানীয় আমাৰ বিধায়কগৰাকী বৈতালাংচু সমষ্টিত তেখেতো আজি আহিছিলে আৰু ইয়াৰ লোকেল মিউনিচিপালিটি বৰ্ডৰ সকলোৱে আহি ইয়াত আমাক সহযোগিতা কৰিছে আৰু আমাৰ আজি খেল অলপ পিছত আৰম্ভ হ'ব আৰু 5 দিন পিছত আমাৰ সামৰণি অনুষ্ঠান হ'ব আৰু আমি প্ৰাইজ মানিও আমি যথেষ্ট ৰাখিছোঁ, ট্ৰফি আছে। গতিকে আমাৰ ফালৰ পৰা যিমানখিনি প্ৰচেষ্টা ল'ব লাগে আমি আটাইখিনি লৈছোঁ। এইবাৰ পশ্চিম কাৰ্বি আংলং ডকামকাত যিহেতু এই খেলখন তেওঁলোকে বিচাৰিছিলে, আমাৰ কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলঙৰ চেছ এছ'চিয়েশ্যনে বিচাৰিছিলে। আমি তেওঁলোকে বিচৰাৰ কাৰণে তেওঁলোকক আমি যোৱাবাৰেই দিম বুলি কৈছিলোঁ আৰু পৰৱৰ্তী আমাৰ এই খেলখন শিলচৰ চেছ এছ'চিয়েশ্যনৰ উদ্যোগত হ'ব আৰু সেইখন ৰেটিং টুৰ্ণামেণ্ট হ'ব আৰু প্ৰাইজ মানি 1.5 লাখ টকা হ'ব। ধন্যবাদ। MSC Kadam Terang PSRP Karlitang Sikai Tipia Rong Kapedo Arni Tim Karbi Anglong Tumpen Kachepadidun Lakhain Korahini Sarupathar MSC Constituency Sang P Kadam Terang PSRP Karlitang Sikai Tipi Bangso Berthe Pencheo Tanglopo Berta Long CM Dr. Tuliram Ronghang Lapen Area Sangho Tim Karbi Anglong Doan EM MSC MLA Lapen MP Tumpen Patumiadap Or Pai Kebra Chitimapor Malam Hanjang Lang So Sodarte Rangarong Along Karlitang Sikain Tipia Pan Chomring Me Kaparabdun Pamijia Pan CM Dr. Tuliram Ronghang Pen Chenglok Tim Karbi Anglong Doana Bitung Pen Chetong Dunsi Chipadidun Patumi Jakhong Ni Pai Pliar Ni Rong Padosi Pini Jakhong Ni Pai Po Arni Me An Pipo Karlitang Sikain Tipi Arta Trokebrapli Asar Buramen Tambuging Tilapen Asar Piamen Lake Karirong Pipi Alang Lia Mahangi Tegadim Lake Ingtiar Pegadong Lang Tibuk Borjan Constituency Akorte Ingcher Inudweb Alang Liring Tigahut ICDS Worker Warenga Hoisita Me Claim Dunlang Lapen Racharia Song Along Sita Me Kachepaduk Abang Pilo Kusi Karlitang Sikain Tipi Akaela Mo Nang Pachinidun News 6 Report Karbi Anglong News Channel